এইখনে অসম কালি দেখিবলৈ পাইছিলোঁ যে পকা ৰাস্তা ফুটি পেলাই গছৰ পুলি উলিয়াই তাকো ড্ৰিলৰ মেচিনৰ দ্বাৰা ফুটা কৰি পেলাই গছ পুলি ৰোৱা আছিলে। যেতিয়া গোটেই অসমৰ মানুহে হাঁহিলে তেতিয়া লাজ পাই এইখন চৰকাৰে কি ক'লে, এতিয়া এইটো ক'ব লাগিব ডিজিটেল টাব বনাইছে ক'ব লাগিব। এইটো একে ৰাতিৰ ভিতৰতে এতিয়া পকাৰে এতিয়া মানে বেৰা দিছে ক'ব লাগিব, টাব বুলিয়ে ক'ব লাগিব। আৰু ইয়াৰ ভিতৰত যে গছ পুলি চাওক, এই গছডাল চাওক, এই গছডাল এনেকৈ ৰুইছে, টগৰৰ পুলি আনিছে, মানে আচৰিত কথা। মানে এতিয়া এই গছবিলাকত এতিয়া শিলগুটি, ফল মূলৰ ঠাইত শিলগুটি লাগিব যেন অনুভৱ হৈছে। এতিয়া ফল মূলৰ ঠাইত ইয়াত শিলগুটি পাথৰ লাগিব, মানে ডিজিটেল অসমৰ ডিজিটেল গছপুলি, এইডাল ডিজিটেল অসমৰ ডিজিটেল গছপুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে এনেকুৱা, মই মন গ'লে গছ কাটিবও পাৰোঁ আৰু আলহী আহিলে একেদিনাই একে ৰাতিৰ ভিতৰত গছপুলি ৰুই দেখুওৱাৰ সুন্দৰ অভিনয়ো কৰিব পাৰোঁ। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যিসকল অভিযন্তা বিষয়া আছে তেওঁলোকক লুকুৱাই ৰাখক, কাৰণ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিলে তেওঁলোকক যদি লৈ গুচি যায়, সেইকাৰণে তেওঁলোকক লুকুৱাই ৰাখক। জাপানৰ প্ৰাইম মিনিষ্টাৰে ইণ্ডাষ্ট্ৰিয়েল ক্ষেত্ৰত বিনিয়োগ কৰে নে নকৰে নাজানো, কিন্তু এই অভিযন্তা যিকেইজনৰ এই বিখ্যাত কামটো যাৰ দ্বাৰা সংঘটিত হৈছে, তেওঁলোকে কিন্তু এই জাপানৰ প্ৰাইম মিনিষ্টাৰে আমাৰ অভিযন্তা বিষয়া কৰ্মচাৰীসকলক লৈ যাবও পাৰে, লুকুৱাই ৰাখক। আৰু লগতে এইবিলাক যে গছপুলি যে ৰুইছে, এইদৰে এনেকৈ যে ৰুইছে গছপুলিবিলাক, এতিয়া কথা আছে মিস্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পায়, মানে মেয়ৰ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া গম পায় নে নাপায়, নে আকৌ পুনৰ মিস্ত্ৰীবিলাকে আপোনালোকক গম নোপোৱাকৈ এনেধৰণে কাম কৰিছে। কাৰণ আপোনালোকক ধৰিব নোৱাৰিতো, পিছত আকৌ মিস্ত্ৰীবিলাকক দুখটো জাপি দিব। যিবিলাকে এইবিলাকৰ লগত জড়িত আছে সেইবিলাকে গম পায় নে নাপায়, নে আপোনালোকক গম নোপোৱাকৈ এনেধৰণৰ কাম কৰিছে। মোৰ মতে জাপানৰ প্ৰাইম মিনিষ্টাৰ অহা দুঘণ্টামানৰ আগত ৰুব লাগে, কাৰণ গছপুলিবিলাক আকৌ মৰি যদি যায়, 2 ঘণ্টাৰ আগত ৰুওক, তেতিয়া ভাল হ'ব। আচলতে নাচা মানে আমেৰিকাত আছে ভাল কথা, যদি ভাৰতত বা অসমত থকালে বিজেপি আৰু RSSে নাচাকো পিছ পেলালেহেঁতেন। মানে অপুল নুকুলক কিয়, গৰুৱে যে আগ খাই মইনো ফুলিম কিয়, এতিয়া সেইটো উল্টা হৈছে। এই গছপুলিবিলাক দেখি এনেকুৱা লাগিছে যেন অপুল নুকুলক কিয়, চৰকাৰখনে যে কাটি দিয়ে মইনো ফুলিম কিয়। আচলতে মৃগেন শৰণীয়া ডাঙৰীয়াক মোৰ মতে জাপানত পঠিয়াই দিব লাগে, তেওঁ তাত প্ৰশিক্ষণ দিব পাৰিব। আৰু জাপানৰ প্ৰাইম মিনিষ্টাৰ চাগে অসমলৈ আহি ভাবিব, জাপানখন ইমান পিছ পৰি আছে, অসমখন ইমান আগবাঢ়িছে, পকা ফুটি গছপুলি ওলায়, একে ৰাতিৰ ভিতৰতে গছপুলি ৰোপণ কৰে, এনেদৰে ৰোপণ কৰে। তগৰ ফুল এনেদৰে, মানে তগৰ ফুলৰ পুলি এনেদৰে ৰুইছে, এই ডাঙৰ ডাঙৰ গছ এইদৰে একে ৰাতিৰ ভিতৰতে। আচলতে চাবলৈ গ'লে সঁচাকৈ হাঁহি উঠে। আচলতে যদি বিকাশ চাবলৈ আছে ন, ভাৰতবাসীক কৈছোঁ অসমলৈ আহক। অসমখন এনেকুৱা এখন ৰাজ্য য'ত একে ৰাতিৰ ভিতৰত পকা ফুটি গছপুলি ওলায়। আৰু ক্ৰিকেটৰ পিটছখন শুকুৱাবলৈ হ'লে আমাৰ হেয়াৰ ড্ৰাই ব্যৱহাৰ কৰা হয়, তাৰপিছত টৰ্চ ব্যৱহাৰ কৰা হয়, মোবাইলৰ ফ্লেছ লাইট ব্যৱহাৰ কৰা হয়। আমাৰ ইয়াত বিভিন্ন ধৰণৰ টেকন'লজি আছে, আমাৰ মানুহবিলাক মানে নাচাত পিছ পেলাব। সঁচা কথা কৈছোঁ, বিশেষকৈ বিজেপি চৰকাৰখনৰ যিসকল বৰমূৰী আছে তেওঁলোকে নাচাকো পিছ পেলাই দিব। ভাবিলে আচলতে এতিয়া এই গছবিলাকত ভাবিছোঁ শিলগুটি আৰু পাথৰহে লাগিব নেকি ফল মূলৰ ঠাইত, এনেকুৱা অনুভৱ হৈছে। মানে এতিয়া ডিজিটেল অসমত ডিজিটেল গছপুলি এজোপা, ডিজিটেল অসমত ডিজিটেল মুখ্যমন্ত্ৰীৰ ডিজিটেল এজোপা গছপুলি হয়। সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইচ্ছা কৰিলে গছ কাটিবও পাৰে আৰু একে ৰাতিৰ ভিতৰতে গছপুলি আলহী আহিলে ৰুই দেখুওৱা অভিনয় সুন্দৰ কৰিব পাৰে। আমাৰ যিজোপা বটবৃক্ষ গছ আছিলে জুবিনদাকে নোহোৱা কৰিলে, আজি গছ কটাৰ বিৰুদ্ধে আন্দোলন কৰিলে, মানুহক জেলত ভৰাই, আৰু একে ৰাতিৰ ভিতৰতে তেওঁলোকে এইদৰে ড্ৰিল মেচিন ফুটাই পকা টাব বনাই এইদৰে এয়া গছপুলি ৰুইছে। সঁচাকৈ হাঁহি উঠে। আচলতে অপুল নুকুলক কিয়, চৰকাৰখনে যে কাটি দিয়ে মইনো ফুলিম কিয়। ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে আপোনালোকে গছপুলি ৰোপণ কৰি সৌন্দৰ্য বৰ্ধনৰ চেষ্টা কৰিছে, ঠিক সেইদৰে আজিৰ পৰা গৰম পানী ঢলা আৰম্ভ কৰি দিয়ক, যাতে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আহি ফলে ফুলে জাতিষ্কাৰ হৈ থকা সেই প্ৰাকৃতিক পৰিৱেশটোৰ পৰা আম জামুক খাই তেখেতে স্বাচ্ছন্দ্যমূলকভাৱে গৌৰৱবোধ কৰিব পাৰে, তেখেতে আহি অসমলৈ আহি অসমৰ ফিলটো ল'ব পাৰে, তাৰ এটা ব্যৱস্থা কৰি দিয়ক। চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই ফুটা কৰি গছপুলি ৰোৱা ক'ত দেখিলা? ক'লেও লাগে লেঠা, নক'লেও নোৱাৰোঁ অসম দেশৰ এই বিষম কথা। বিয়াৰ আগদিনাখন যিদৰে টেণ্ট হাউচৰ বস্তু আনি ভগা চিগা ঘৰটো খুব ধুনীয়াকৈ চূণ পেইণ্ট মাৰি কাপোৰ কানিৰে ঢাকি মেলি ৰাখি পেণ্ডেলটো সজাই দিয়া হয়, বিয়াও শেষ, পেণ্ডেলো খুলি লৈ গ'ল, ভঙা ঘৰটো তাতেই থাকি গ'ল। ৰাজহুৱা ধন কেনেকৈ হৰাট কৰিব লাগে এই চৰকাৰখনতকৈ আৰু চাগে ভালদৰে কোনেও নাজানে। ৰাজপথৰ মাজত যিদৰে ড্ৰিলিং মেচিন লগাই গছপুলি ৰোপণ কৰিছে, ঠিক সেইদৰে সেই গছপুলিকেইটাৰ গুৰিত গৰম পানী দিয়া আজিৰ পৰা ব্যৱস্থা কৰি দিয়ক। বৃক্ষৰোপণ কাৰ্যসূচীটো যেতিয়া ইমান হাই টেকন'লজি ইউজ কৰিছে, তেতিয়াহ'লে সাৰ পানী যোগানো টেকন'লজিটো অকণমান
উন্নত মানৰ হ'লে ভাল যাতে আজিৰ পৰা যেতিয়া গৰম পানী দিব তেতিয়া জাপানৰ সানিয়া টাকাইছি আহিয়েই লগালগ ফলে ফুলে জাতিষ্কাৰ এখন গুৱাহাটী মহানগৰ দেখি তেখেত আনন্দ উল্লাসত উঠি ভাহি যাব এয়া গুৱাহাটী মহানগৰ নকইনাক যেনেকৈ আদৰিবলৈ এখন ঘৰ ৰখে তেনেকৈ দেখিবলৈ পোৱা গৈছে ধৰফৰণি লাগিছে সানিয়া টাকাইছি আহিব জাপানৰ প্ৰধানমন্ত্ৰী ধন্যবাদ অসমলৈ তেখেতক স্বাগতম জনাইছোঁ কিন্তু তেখেতক স্বাগতম জনোৱাৰ নামত বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই যিদৰে গছপুলি ৰোপণৰ এই যি আচৰিত টেকনলজি ইউজ কৰিছে যিজনৰ মগজত এই ধাৰণাটা আহিছে তেখেতক যে লগতেই সানিয়া টাকাইছি যে লগতেই জাপানলৈ লৈ যাব এইটো কিন্তু খাটাং কাৰণ এই পৰিৱেশ পৰিস্থিতিয়ে বৰ্তমান সময়ত সকলোকে অস্বস্তিত পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজপথ উন্নয়নৰ নামত অভাৰব্ৰিজ ফ্লাইঅভাৰ বনোৱাৰ নামত ৰাজপথৰ কাষত থকা গছ গছনিবোৰ কাটি যিখন চৰকাৰে তছনছ কৰি পেলালে তহিলং কৰি পেলালে সেইখন চৰকাৰে দুদিনৰ বাবে আকৌ ৰং পেন কৰি ভেকু ভাওনা আৰম্ভ কৰিছে কোন আহিব জাপানৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাজতে বৰ্তমান সময়ত উৰণিৰ কইনাই উৰণি লোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে মাটি বাদ দিছে পকাতেই বৰ্তমান সময়ত গছপুলি ৰোপণ কৰিবলৈ চেষ্টা কৰিছে কেলে জাপানৰ ইমান উন্নত মানৰ টেকনলজি থকা এখন দেশৰ এখন ৰাজ্যৰ প্ৰধানমন্ত্ৰী আহিব সেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়ালৈ আহি কি লৈ যাব সেইটো দেখুৱাবৰ বাবে বৰ্তমান সময়ত উঠি পৰি লাগিছে যে আমাৰ গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি পৰিৱেশ পৰিস্থিতি সৌন্দৰ্যময় প্ৰাকৃতিক পৰিৱেশৰ মাজত গুৱাহাটী জীপাল সেয়া দেখুৱাব বিচাৰিছে কিন্তু সেয়া জানো দুদিনত সম্ভৱ এই কথাখিনি এইটো কাৰণে ক'বলৈ চেষ্টা কৰিলোঁ বা ক'ব বিচাৰিছোঁ যে আপোনালোকে গম পায় আমাৰ আন্দোলন হয় এটা ঢৌ আহে আমাৰ অসমৰ কথাবাৰ্তাবোৰত এটা ঢৌ আহে সেই জোৱাৰটোতে সকলোবোৰ লণ্ড ভণ্ড তছনছ হৈ যায় অমৃত বৃক্ষ আন্দোলন আপোনালোকৰ মনত আছে চাগে যিবোৰ গছ আছিলে ডাঙৰ ডাঙৰ বছৰ বছৰ যোৱা গছ আছিলে সেইবোৰ কাটি কুটি শেষ কৰি দিলে তাত কৰোৰ কৰোৰ টকা খৰচ কৰি সেই বৃক্ষ ৰোপণৰ নামত আন্দোলনৰ নামত এখন ডাঙৰ ভেকু ভাওনা কৰা হ'ল সেই কণ্ট্ৰেক্টটো কোনে পাইছিলে সেই গছপুলিসমূহ বৰ্তমান সময়ত ক'ত আছে কেইজোপা গছপুলি বাছিলে কোনে কেনেকৈ সেই গছপুলিসমূহ সুৰক্ষা দিলে গছপুলি ৰোপণ কৰাতে সকলো দায়িত্ব শেষ নেকি সেই গছপুলিবোৰ এতিয়া কি অৱস্থাত আছে দেখুৱাব পাৰিবনে বাগান উচ্ছেদ কৰিছে বাগান কাটি কুটি শেষ কৰি বৃক্ষ ৰোপণ কৰিছিলে কি হ'ল একো নহ'ল আৰু চমক বিজুলীৰ দৰে বৰ্তমান সময়ত চমক দিবলৈ উঠি পৰি লাগিছে চৰকাৰৰ বিষয়ববীয়াসকল তেখেতলোকে ভাবিছে একেদিনাখনে পাৰিলে এতিয়া জাপানৰ প্ৰধানমন্ত্ৰী আকৌ লাজ পাব সেইটো কাৰণে একেদিনাখনে পাৰিলে জোনটো আনি টানি আজৰি তলত ৰাখিবলৈ চেষ্টা কৰিছে যে আমাৰ ইয়াত জোন আমাৰ গুৱাহাটী মহানগৰী ফ্লাইঅভাৰৰ ওপৰতে ওলায় পাৰিলে জোন লগাব এতিয়া আজি অফিচলৈ আহোঁতে দেখি আহিছোঁ যে যিবোৰ ফ্লাইঅভাৰ আছে উৰণীয়া সেতু আছে উৰণীয়া সেতুৰ ওপৰত গছপুলি সৰু সৰু টাববোৰ যে টাববোৰ ওলমাই ওলমাই ৰাখিছে লেৰেলি পেৰেলি টাবৰ অৱস্থা বেয়া মানে মুঠৰ ওপৰত চেষ্টা এইটোৱে কৰিছে যে সৌন্দৰ্য বৰ্ধন আমি কেনেদৰে জাতিষ্কাৰ জীপাল আমাৰ গুৱাহাটী মহানগৰ অসম আমি কেনেকুৱা নৰ্থ ইষ্টখন কেনেকুৱা সেয়া দেখুৱাবলৈ বিচাৰিছে কিন্তু এই ভিতৰৰ যোনটো কেচকাল এই কথাটো কেৱল মাত্ৰ অসমবাসীয়ে গম পায় আৰু এই যোনটো টেকনলজি আজি ইউজ কৰিছে আকৌ কৈছোঁ যে ক'লেও লাগে লেঠা নক'লেও নোৱাৰোঁ অসম দেশৰ বিষম কথা মই যে কৈছোঁ যে চিট পখিলা ৰাজপথৰ মাজত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা ক'ত দেখিলা উত্তৰত আপোনালোকে এইটো ক'ব গুৱাহাটী মহানগৰ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰ উত্তৰ পূবৰ দুৱাৰমুখ বৰ্তমান এই দৃশ্যটোৱে সকলোকে অস্বস্তিত পেলাইছে জাপানৰ প্ৰধানমন্ত্ৰী আহক চুক্তি হওক ব্যৱসায় বাণিজ্য অগ্ৰগতি হওক এই কথাবোৰত আমাৰ আপত্তি নাই কিন্তু আপত্তি এইটোত আছে এই গছপুলি ৰোপণৰ এই নিঞ্জা টেকনিকটো কাৰ মগজত আহিল কোনজন বিষয়াৰ মগজত আহিল ইমান কোনো নলেজৰ অভাৱ নে ইমান সস্তীয়া চিন্তাধাৰাৰে বৰ্তমান সময়ত নে কিছুমান বিষয়বস্তুৰ পৰা আঁতৰাই এই কথাবাৰ্তাবোৰে সংবাদ শিৰোনাম দখল কৰিবলৈ এই কামবোৰ কৰিছে ড্ৰিলিং মেচিন লগাই গছপুলি ৰাজপথৰ মাজত পৰাপক্ষত ৰাজপথৰ মাজত লগাই দিয়ক গুৱাহাটী মহানগৰী জাপানতকৈ পৃথক দেখুৱাবৰ কাৰণে ৰাজপথৰ মাজত লানি কৰি গছপুলিবোৰ লগাই দিয়ক ডিভাইডাৰৰ কাম কৰিব গাড়ীবোৰ শ্ল' হ'ব তেনেকুৱা এটা কৰা হ'লেও মানি ল'ব পাৰিলোঁ হয় কিন্তু যিটো অৱস্থাত গছপুলিকেইটা ৰুই সেই জীৱ থকা গছপুলিকেইটাও মানে জীয়াই থকা গছপুলিকেইটাও
যে টানি আজৰি তাহাঁতকো যে চুচি বাচি মৰাৰ কাৰ্যসূচীটোৱে হাতত ল'লে সেয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে কিমান টকাৰ চেংচন হ'ল চেংচন কিমান টকাৰ হ'ল কাৰ পকেটলৈ গৈছে এই কথাবোৰ ডাঙৰ কথা কেৱল এইবোৰ চমক পথ চমক বিজুলী ইয়াত বেলেগ আপোনালোকৰ একো নাই ভাবক দুদিনৰ আগত এই গুৱাহাটী মহানগৰখন দুদিনৰ আগত ইমান ৰংপেন কোনোবা আহিলেহে যে ৰংপেন লগায় আমি আশা কৰিছোঁ বাৰে বাৰে আহক জাপানৰ প্ৰধানমন্ত্ৰী বা অন্যান্য দেশৰ প্ৰধানমন্ত্ৰীসমূহ বাৰে বাৰে আহক আমাৰ অসমলৈ আহি থাকক কিয় জানে হয়তো তেখেতলোক অহাৰ তাগিদাতেই আমাৰ গুৱাহাটী মহানগৰখন অকণমান চাফা হৈ থাকিব এই দুদিনৰ বাবে যে পাৰিলে প্ৰত্যেক দিনে আহক কোনোবা দেশৰ প্ৰধানমন্ত্ৰী তেতিয়া হয়তো গুৱাহাটী মহানগৰখন এনেধৰণে চাফা হৈ থাকিব তেখেতলোকৰ সুবাদতেই এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতিবোৰ সৃষ্টি হৈ থাকিব এই যিবোৰ হেৰি থাকে এইটো পোষ্ট থাকে ডাঙৰ ফ্লাইঅভাৰ পোষ্টবোৰ এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্টবোৰে যে কিনি ল'লে তেনেকুৱা ধৰণৰ অৱস্থা সেইবোৰ নেদেখে জুবিন গাৰ্গৰ ফটোখন কিন্তু ভালকৈ দেখিলে মোহাৰিবৰ বাবে জুবিন গাৰ্গৰ ফটোখন ভালকৈ দেখিলে সানেয়া টাকাইছে আহি প্ৰথমে জুমি চাবহি যে জুবিন গাৰ্গৰ ফটোখন ক'ত আছে চালে অসম গৌৰৱ সেইজনেই আছে অসম গৌৰৱজনক ভাৰত গৌৰৱ বিশ্বত নাম থকা ব্যক্তিজনক দেখিলেই যেনিবা কি হ'ব তাত তেখেতক মোহাৰি আপোনালোকে ৰাজপথত ড্ৰিলিং মেচিন লগাই গছপুলি ৰোৱা নিঞ্জা টেকনিক ইউজ কৰা মন্ত্ৰী বিধায়ক বিষয়ববীয়া আপোনালোক এনেকুৱা টেকন'লজি ইউজ কৰে লাজ লাগিব লাগে আপোনালোকৰ এই বিষয়বস্তুবোৰ ইমান তৰল নহয় কথা বাৰ্তাবোৰ ৰাইজৰ টকা গৈছে মানে সেইটো কাৰণেহে আমি কথাকেইটা ক'বলৈ গৈছোঁ আপোনালোকৰ এইবোৰ থাৰ্ড ক্লাছ অলগদ্ধৰ চিন্তাধাৰা কথাবোৰত লাগি থাকিবলৈ আমাৰ সময় নাই বা নোৱাৰোঁ কিন্তু আপোনালোকৰ এই ধৰণৰ নটংকিবাজ যিবোৰ কাম কাজ নটংকি বুলি যে কয় নটংকিবাজ যিবোৰ কাম কাজ এইবোৰে আমাক অস্বস্তিত পেলায় আপোনালোককে আমি দায়িত্বভাৰ দিছোঁনে আমি সকলোৱে আচলতে ধন্যবাদ জনাব লাগে মাৰ্চেল বৰুৱা আৰু তেখেতৰ সহযোগী কেইজনক কাৰণ প্ৰশাসনৰ ফালৰ পৰা বাৰম্বাৰ মাৰ্চেল বৰুৱাক জনাই থকা হৈছে যে তেওঁ 3 তাৰিখলৈকে ছবি অংকন কৰিব নোৱাৰিব কিন্তু তাৰ পিছতো মাৰ্চেল বৰুৱাই ভয় নকৰাকৈ তেখেতে জুবিন গাৰ্গৰ ছবিখন অংকন কৰিবলৈ আগবাঢ়ি আহিলে লগতে তেখেতৰ সহযোগী কেইজনো আগবাঢ়ি আহিছে আৰু মাৰ্চেলক উৎসাহ জনাবৰ বাবে গণেশগুৰিত হাজাৰ যুৱ প্ৰজন্ম ওলাই অহা আমি দেখিলোঁ অকল যুৱ প্ৰজন্ম বুলি ক'লে ভুল হ'ব আচলতে বয়োবৃদ্ধ লোককো দেখিছোঁ বহুকেইগৰাকী জ্যেষ্ঠ মহিলাই হাতত প্লে কাৰ্ড লৈ পেলানি তেওঁলোক থিয় হৈ থকা আমি নিজে দেখিছোঁ আৰু সৰু শিশুৰ পৰা আমি একদম বয়োবৃদ্ধ লোকলৈকে দেখিছোঁ আমি তাত নিজে উপস্থিত আছিলোঁ আমিও মাৰ্চেলক আচলতে উৎসাহিত কৰিবলৈকে গৈছিলোঁ কাৰণ তেওঁ কালিয়ে আহ্বান কৰিছিল যে জুবিনৰ ছবিখন পুনৰ মই অংকন কৰিম আপোনালোক সকলো আহিব বুলি যিহেতুকে আমি জুবিন গাৰ্গক সকলোৱে ভাল পাওঁ আমি গম পালোঁ জুবিন গাৰ্গক কোনে ভয় কৰে কিয় ভয় কৰে কমৰেডছ নেভাৰ ডাই এই শব্দটোক কোনে ভয় কৰে এনেও আমি জানো পুঁজিপতিৰ এই চৰকাৰখনে বাওঁপন্থীসকলক বেয়া পায় যিয়ে সমাজবাদৰ পোষকতা কৰে তেওঁলোকক বেয়া পায় আজি এনেকুৱা বহু মানুহ আছে যি লোকসকলে আচলতে চৰকাৰখনৰ যি 2-4জন বা চৰকাৰখনৰ যিসকল মন্ত্ৰী বিধায়ক তেওঁলোকৰ পিছফালে ওলমি আছে তেওঁলোকে 2-4টা কিবাকিবি পাইছে বা বিভিন্ন পৰ্যায়ত থকা বিজেপিৰ প্ৰতিনিধিৰ লগত থাকি কিবা তেওঁলোকে এই কথাবোৰ অনুধাৱন আচলতে কৰিব পাৰিছে যদিও নাই পৰা এইকাৰণেই নাই পৰা তেওঁলোকে 2-4 টকা এতিয়া পাই আছে কিন্তু দেশৰ যি মানে আৰ্থিক অৱস্থা কেনেকুৱা এটা অৱস্থালৈ গতি কৰিছে সেইটো হয়তো বহু লোকে আজিৰ তাৰিখত উপলব্ধি কৰিবলৈ সক্ষম হোৱা নাই কিন্তু জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিলে তেওঁ নিজে বহু লাখ হাজাৰ টকা তেওঁ ঘটিছিল যদিও নিজলৈ নুঠোৱাকৈ তেওঁ এই জনতাৰ বাবে যিবোৰ দৰিদ্ৰ নিপীড়িত বিকলাংগ যাৰ পইচা পাতি নাই পঢ়িবলৈ মেলিবলৈ তেওঁলোকক বিনা দ্বিধাই তেওঁ দান দিছিলে ৰাইজৰ কৰকাতলৰ দ্বাৰা দান দিয়া নাছিল কিন্তু তেওঁ নিজৰ উপাৰ্জনৰ টকা ৰাইজক দান দি থৈ গৈছিল আৰু তাৰেই প্ৰতিদান আজি ৰাইজে জুবিন গাৰ্গক দিছে আৰু দি থাকিব যুগে যুগে কিয়নো জুবিন গাৰ্গ হোৱা সহজ নহয় যিজনে নিজৰ যিবোৰ আয়ৰ টকা সেয়া সম্পূৰ্ণৰূপে জনতাক চিন্তা নকৰাকৈ বিলাই থৈ গৈছিল কিন্তু আমাৰ জনসাধাৰণৰ কৰকাতলৰ টকাৰে
কোনোবাই যেতিয়া ৰাইজৰ উন্নতি কৰিব সেয়া মই কৰিছোঁ বুলি কোৱাটো আচলতে মূৰ্খামি। কাৰণ এইখিনি জনতাৰ টকা, তেওঁ নিজৰ উপাৰ্জনৰ টকাৰ পৰা জনতাৰ বাবে একো কৰা নাই। জনতাৰ যি ৰাজকোষ, সেই ৰাজকোষৰ পৰা তেওঁ যিয়েই নকৰক সেয়া তেওঁৰ কৃতিত্ব হ'ব নোৱাৰে কেতিয়াও, কাৰণ তেওঁ নিজৰ পৰা দিয়া নাই। গতিকে পাৰ্থক্যটো তাতেই। যিসকলে সমাজবাদৰ পোষকতা কৰে, বামপন্থী চিন্তাৰ প্ৰতি আকৃষ্ট হয়, সেইসকল কমৰেডক সকলোৱে লাল চালাম দিয়ে। আৰু জুবিন গাৰ্গক সেই চৰকাৰখনে ভয় কৰিছিল, কাৰণ জুবিন গাৰ্গে শেষলৈ এই পুঁজিপতি সাংঘাতিক ধৰণেৰে সমালোচনা কৰিছিল। কাৰ লগত কেনেকুৱা ধৰণৰ তৰ্কত লিপ্ত হৈছিল, জুবিন গাৰ্গৰ প্ৰতিটো কথাৰ উত্তৰ কেনেকৈ মিটিঙে মাতাঙে দিবলগীয়া হৈছিল, সেয়া অসমৰ ৰাইজে পাহৰা নাই আৰু নাপাহৰে। আজি আমি দেখিছোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব অসমলৈ, সেয়ে গোটেই গুৱাহাটীখনক পাৰ্পল কালাৰেৰে তেওঁলোকে সজাই পৰাই তুলিব। পাৰ্পল কালাৰটো এনেকুৱা এটা কালাৰ যিটোৱে গোটেই মানে পোহৰ ফুহি লয়। আমি আচলতে নিজৰ ঘৰত ৰং কৰোঁতেও আমি দেখিছোঁ যে পাৰ্পল কালাৰটোৱে সাংঘাতিক ধৰণেৰে পোহৰ ফুহি লয় আৰু ই আন্ধাৰ কৰি তোলে। কি কথাত নাজানো আমি পাৰ্পল কালাৰটো এই চৰকাৰখনে বাছি লৈছে, গুৱাহাটী পৌৰ নিগমে গোটেই গুৱাহাটীখন তেওঁলোকে মানে বেঙুনীয়াময় কৰি তুলিব, তেওঁলোকে মানে বেঙেনা ফুলীয়া কালাৰ কৰি তুলিব। আজি আমি গণেশগুৰিলৈ যাওঁতে দেখিলোঁ যে যিবোৰ বিশৃংখল হৈ থকা ৱেৰবোৰ, যিবোৰ মানে ইলেক্ট্ৰিচিটিৰ ৱেৰ, বিভিন্ন ৱেৰ মানে কিমান আছে ঠিক নাই, ধাম ধুম তেওঁলোকে থোপাই কোচাই সেইবিলাক কি কৰিছে, তেওঁলোকে পকাই এক মুঠা কৰি চিজিল কৰিছে। দুইপাৰে, ৰাস্তাৰ দুইপাৰে একদম ধুনীয়াকৈ তেওঁলোকে ইটা গাঁঠিছে, চাফ চিকুণ কৰিছে। মানিছোঁ তেওঁলোকে জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে সেইবিলাক জাক জমক কৰিছে। কিন্তু যেতিয়া এজাক বৰষুণতে গুৱাহাটীত যেতিয়া সাংঘাতিক ধৰণৰ বানপানী হয়, তেতিয়াৰ অৱস্থা কি হয়? জাপানৰ প্ৰধানমন্ত্ৰীক দেখুৱাবলৈ গুৱাহাটীখন ইমান নিট এণ্ড ক্লিন কৰাতকৈ প্ৰকৃতপক্ষে যি গুৱাহাটীবাসীয়ে কৰ কাতল দি থাকে, সেই গুৱাহাটীবাসীৰ সুবিধা হোৱাকৈ সদায় নিট এণ্ড ক্লিন কৰি থকাৰ ব্যৱস্থা কিয় নকৰে? কিয় সকলোকে পানী ভালকৈ পোৱাৰ ব্যৱস্থা কৰি নিদিয়ে? কিয় মানে বৰষুণ দিলেও যাতে পানীখিনি মানে ওলাই যায়, ভালকৈ ড্ৰেইনৰ ব্যৱস্থা কিয় নকৰে? গুৱাহাটীৰ জনসাধাৰণে সাংঘাতিক ধৰণেৰে বানপানীত ডুবি থাকিব আৰু জাপানৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে গুৱাহাটীখনক 2-4 দিনৰ কাৰণে জিলিকাই তুলিব। আনকি আমাৰ যোনজন মানে সকলোৰে হৃদয়ৰ মণিমুকুতা জুবিন গাৰ্গৰ ফটোখনো তেওঁলোকে মুচিবলৈ কুণ্ঠাবোধ নকৰিব। এয়া তেওঁলোকৰ পুঁজিপতি, এইবোৰ যেনেকৈ তেওঁলোকৰ পুঁজিপতি এই নৌটংকীবোৰ আচলতে সকলোৱে কেতিয়াও সহ্য নকৰে। তেওঁলোকে ইলেকশ্যন কেনেকৈ জিকিছে, কেনেকৈ গোটেই ভাৰতীয় গণতন্ত্ৰটোক বৰ্তমান তেওঁলোকে কব্জা কৰি ধৰি লৈছে, সেয়া আমি সকলোৱে জানো। ভাৰতৰ ন্যায় ব্যৱস্থাৰ যিসকল ন্যায়াধীশ আছে তেওঁলোকক নি লণ্ডনত কেনেকৈ বেডমিণ্টন খেলিছে, কেনেকৈ আমি দেখিছোঁ ৰঞ্জন কুমাৰ গগৈক তেওঁলোকে কেপচাৰ কৰিছিলে পেগাছাছৰ দ্বাৰা, কেনেকৈ ৰাম মন্দিৰৰ তেওঁলোকে ৰায় প্ৰদান কৰিলে, ৰাফেলৰ ন্যায় প্ৰদান কৰিলে, তাৰপিছত চন্দ্ৰচূড় ডাঙৰীয়া, পুনৰ চন্দ্ৰকান্ত ডাঙৰীয়া, তেওঁলোকে উঠি অহা যুৱ প্ৰজন্মক তেওঁলোকে কি কৰিলে, কক্ৰজৰ লগত তুলনা কৰিলে। আমি দেখিছোঁ গোটেই ন্যায় ব্যৱস্থা, গোটেই নিৰ্বাচনী আয়োগ সম্পূৰ্ণ তেওঁলোকে ৰাখি উঠি অহা যুৱ প্ৰজন্মক তেওঁলোকে কেনেকুৱা এটা অৱস্থালৈ লৈ গৈছে। পৰীক্ষাৰ নামত তেওঁলোকে পেপাৰ লিক কৰি সেই যুৱ প্ৰজন্মৰ পৰা তেওঁলোকে যিবোৰ টকা ফৰ্ম ফিল আপ কৰাৰ নামত লাখ লাখ কোটি টকা তেওঁলোকে মানে খাইছে, আৰু আনহাতে তেওঁলোকেই ৰাম মন্দিৰৰ টকাও ঘোটালা কৰিছে। সোণ, ৰূপ, হীৰা, মণি, মুক্তা সকলো খাইছে। য'ত যিমান ঘোটালা হৈছে চব এওঁলোকে কৰিছে। বিধানসভাত প্লাষ্টিকৰ ফুলত পানী দিয়াৰ নামত টকা খোৱা এইটো দলে তেওঁলোকে জুবিন গাৰ্গলৈ ভয় কৰে। কেলেই ভয় কৰে? জুবিন গাৰ্গে সঁচা কথা কয়। আজি জুবিন গাৰ্গ যদি থাকিলেহেঁতেন গুৱাহাটী বেঙুনীয়া কালাৰ কৰাৰ ক্ষেত্ৰত ক'লেহেঁতেন, ঘেণ্টা বেঙুনীয়া কালাৰ কৰে, এনেও ইহঁতে বেঙেনা দিয়াত ভাল বুলি জুবিন গাৰ্গে হয়তো চাগৈ এনেকৈ ক'লেহেঁতেন যদি আজি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন। কিন্তু জুবিন গাৰ্গকতো জীয়াই থাকিবলৈ দিয়া নহ'ল, কাৰণ তেওঁ এটা বিপ্লৱী সত্তা হিচাপে লাহে লাহে তেওঁ নিজক আগুৱাই লৈ আহি আছিলে। যিমানে বয়স বাঢ়িছিল, যিমানে পূৰঠ হৈছিল, তেওঁ ভাৱনাবোৰ বেলেগ হৈ আহিছিল। তেওঁ কৈছিল মোৰ আদৰ্শ চে গোৱাভাৰা। কিয় তেওঁৰ আদৰ্শ চে গোৱাভাৰা কৰি ল'লে, কিয় তেওঁ আদৰ্শ বিষ্ণুপ্ৰসাদ ৰাভা কৰি ল'লে, সেয়া জুবিন গাৰ্গৰ অপৰাধ হ'ল। জুবিন গাৰ্গে কেলেই জনতাৰ পক্ষে মাত মাতিব?